যেতিয়া পৰীক্ষা হৈছিল হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা তেতিয়া দেউতাকত ঢুকাইছে। দেউতাক ঢুকোৱাৰ পাছতো সি এক্সাম দিবলৈ তেনেকৈ গৈছে। তাৰ কিছুদিন পিছত আমাৰ এই লকডাউনৰ মাজতে মাকো ঢুকাইছে। আমি সদায় দেখি আহিছোঁ ৰাতিপুৱা হয়তো কাৰোবাৰ তাত টিউশ্যন কৰিবলৈ যায়, তাৰপিছত কলেজ যায়, কলেজত সোনকালে আহি হয়তো কাৰোবাৰ ঘৰত কামো কৰে, এইবিলাক গাড়ীত লেবাৰো কৰে। দিন হাজিৰা কৰোঁ আৰু কোনোবা মানে টাইম পালে সৰু সৰু মোৰ ভাইটি ভণ্টি আছে সিহঁতক মই টিউশ্যন কৰোঁ। তেনেকৈ পঢ়ি আৰু পাৰিলে দুটামান টিউশ্যন বেছিকৈ কৰিম, পাৰিলে কলেজ বন্ধ দিনত মই লেবাৰ কৰিম গাড়ীত। পঢ়া শুনাৰ বুলি ক'লে অসুবিধা আছিলে বহুতখিনিয়ে, তথাপিও দেউতা থকালৈকে পঢ়ি আছিলোঁ তেনেকৈ। দেউতা যেতিয়া নোহোৱা হ'ল কেতিয়াবা আৰু কষ্ট বাঢ়িলে, কষ্ট নিজে কৰিবলগীয়া হৈছে কষ্ট, আৰু সেইমতে কৰিছোঁ আৰু পঢ়িছোঁ, নিজে ইনকাম কৰিছোঁ, নিজে পঢ়িছোঁ। ঘৰখনে মা আছে, ভাইটি আছে, সহায় কৰিছে, বৰমা বৰ্তা সহায় কৰিছে পঢ়া শুনাখিনি, কলেজত যোৱা কৰা অহাৰ পৰা ধৰি। দিনটো কি তুমি দিন হাজিৰা কৰা নেকি? দিনটো হয়, মই দিন হাজিৰা কৰোঁ আৰু কোনোবা মানে টাইম পালে সৰু সৰু মোৰ ভাইটি ভণ্টি আছে সিহঁতক মই টিউশ্যন কৰোঁ। আৰু পাৰিলে দুটামান টিউশ্যন বেছিকৈ কৰিম, পাৰিলে কলেজ বন্ধ দিনত মই লেবাৰ কৰিম গাড়ীত যদি সময় পাওঁ। যদি কোনোবাই মোক সহায় কৰিব বিচাৰে, স্থানীয় ৰাইজে বা বিধায়কে সহায় কৰিলে মই নিশ্চয় সুখী হ'ম। পঢ়া শুনা বাহিৰে মই খেলোঁ আৰু খেল ধেমালি কৰোঁ, ক্ৰিকেট খেলোঁ, ফুটবল খেলোঁ, ভলীবল খেলোঁ। ভৱিষ্যতে কি হ'ব বিচাৰা? ভৱিষ্যতে ভাৰতীয় সেনা বাহিনীত যোগদান কৰিব বিচাৰোঁ। আমাৰ ঘৰৰ ওচৰৰে হয় ল'ৰাজন, আমি বহুত সৰুৰ পৰাই লগ পাই আহিছোঁ আৰু ঘৰৰ অৱস্থা খুবেই বেয়া। আৰু আজিৰ পৰা তাৰ যেতিয়া পৰীক্ষা হৈছিল হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা তেতিয়া দেউতাকত ঢুকাইছে। দেউতাক ঢুকোৱাৰ পাছতো সি এক্সাম দিবলৈ তেনেকৈ গৈছে। তাৰ কিছুদিন পিছত আমাৰ এই লকডাউনৰ মাজতে মাকো ঢুকাইছে। গতিকে সেনেকুৱা এটা পৰিৱেশৰ পৰা ইমান ধুনীয়াকৈ পাছ কৰিছে আমাৰ গোটেই উজাৰীবাসী, গোটেই মানুহখিনিও ভাল পাইছে। আৰু ইমান দুখীয়া ঘৰৰ ল'ৰা, আমি সদায় দেখি আহিছোঁ ৰাতিপুৱা হয়তো কাৰোবাৰ তাত টিউশ্যন কৰিবলৈ যায়, তাৰপিছত কলেজ যায়, কলেজত সোনকালে আহি হয়তো কাৰোবাৰ ঘৰত কামো কৰে, বা বন্ধ দিনাখন আমাৰ ইয়াতে বহুত ট্ৰাক চলে যিহেতু সেইবিলাক গাড়ীত লেবাৰো কৰে, হাজিৰা কৰে। গতিকে ইমান কষ্টৰ মাজত, দৰিদ্ৰতাৰ মাজত ইমান সুন্দৰ এটা ফলাফল দাঙি ধৰিছে। গতিকে আমি সকলো উজাৰীবাসী ৰাইজে খুব ভাল পাইছোঁ আৰু আমি কথাও দিছোঁ আমি কিছু যে তেওঁক সহায় কৰিম ব্যক্তিগতভাৱেই হওক। আৰু আপোনালোকক থৈ দি মই অনুৰোধ জনাব বিচাৰিম যে যদি তেওঁক কোনোবাই সহায় কৰিব বিচাৰে আপোনালোকে নিস্বাৰ্থভাৱে আহিব পাৰে, আমি ভাল পাম। কাৰণ মেধাৱী ছাত্ৰ এজন এনেকুৱা দৰিদ্ৰ পৰিয়াল এটাৰ পৰা আগুৱাই নিব পৰাটো আমাৰো দায়িত্ব বুলি ভাবোঁ।